নমস্কাৰ ঠাউকতে খবৰ এটা দি যাওঁ বুলি ভাবিছোঁ জানো আপোনালোকৰ ব্যস্ততাৰ কথা তথাপি জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ লিখনি পঢ়ি বহু লোকে বাটে ঘাটে আনকি কাৰ্যালয়তে মাজে সময়ে সোধে দুই এজনে ধুনুৰ খবৰ কি কেতিয়াবা কওঁ এয়া কাল্পনিক চৰিত্ৰহে কেতিয়াবা কওঁ এনেই লিখাৰ অভ্যাস এটা সৰুৰে পৰাই আছে সেয়েহে এই কাহিনীবোৰ লিখোঁ কেতিয়াবা দুই এজনে জোৰ কৰি ধৰিলে ভালকৈ সামৰোঁ ফেচবুকৰ পৰা আৰম্ভ হোৱা এটি সম্পৰ্ক সময়ৰ পালতৰা নাওত উঠি পাৰ হৈ গৈছে ঘণ্টা দিন মাহ কিংবা বছৰ বুকুত হেজাৰ উৎকণ্ঠা আৰু মনত এটি নতুনৰ আশা আহিছে ঘৰত কাহিনীৰ নায়িকা ধনুৰ কথাটো উলিয়ালোঁ সপোনবোৰ বুকুতে সাৱটি কেতিয়ানো ৯টা বছৰ অতিক্ৰম কৰিলোঁ গমকেই নাপালোঁ ফেচবুকৰ পৰা বুকুৰ মাজলৈ ধনু মনৰ মাজত নিগাজি হ'ল সিদিনা ধনুহঁতৰ আলহী চকীত বহি মা পাপা আৰু দুয়ো ঘৰৰ জ্যেষ্ঠসকলে মিলি আঙুঠি পিন্ধোৱাৰ দিন এটা থিৰাং কৰিছে ফাগুন মোৰ বৰ প্ৰিয় সেয়েহে নেদেখাজনৰ শ্ৰীচৰণত সেৱা জনাই আপোনালোকৰ আশীৰ্বাদ আদৰকে আগ কৰি ফাগুন মাহৰ ২৪ তাৰিখ ইংৰাজী কেলেণ্ডাৰৰ লেখেৰে ৯ মাৰ্চ ২০২৫ চনৰ ৰবিবাৰে সমাজক সাক্ষী কৰি ধনুহঁতৰ চোতালতে ধনুক আঙুঠি পিন্ধোৱাৰ যোজা চলিছে ২০১৬ চনতে আমি হাতে হাত ধৰি আগবঢ়াৰ কথা ভাবিছিলোঁ কথা কৈ থাকোঁতে পাহৰিছিলোঁৱেই ধনুৰ চিনাকিটো দিব ধনু মানে দুলুমণি কামৰূপৰ জীয়ৰী মোক বুজি পায় আৰুনো কি লাগে কওক জীৱনৰে নতুন পৃষ্ঠাত আগুৱাবলৈ এতিয়া আপোনালোকৰ দায়িত্ব এই শুভক্ষণত আমাক একাজলি আশীৰ্বাদ দিয়াৰ আপোনালোকৰ আশীৰ্বাদ মৰমে হ'ব আমাৰ আহিব লগা দিনৰ যাত্ৰাপথৰ সাৰথি ধন্যবাদ